আমি ইতিমধ্যে অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি শীৰ্ষক পাঠটোত জানিছোঁ যে আমাৰ অসমীয়া জাতি এটা সংমিশ্ৰিত জাতি। বিভিন্ন সময়ত বিভিন্ন উদ্দেশ্যেৰে অসমলৈ অহা বিভিন্ন জাতি গোষ্ঠীৰ সংমিশ্ৰণৰ ফলতে বৃহৎ অসমীয়া জাতি গঢ়ি উঠিছে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিসকল লোকে অৱদান আগবঢ়াইছে সেইসকলৰ ভিতৰত মুছলমানসকলো অন্যতম। মুছলমানসকল আমাৰ অসমলৈ আহিছিল আক্ৰমণকাৰী ৰূপত আৰু আক্ৰমণকাৰী ৰূপত অহা সেই মুছলমানসকলে কেনেকৈ অসমীয়া জাতিৰ লগত মিলি পৰি বৃহত্তৰ অসমীয়া জাতি গোষ্ঠীৰ এক অংগ হৈ পৰিল সেই কথাৰ সুন্দৰ প্ৰকাশ ঘটাইছে অসমৰ বৰেণ্য সাহিত্যিক সৈয়দ আব্দুল মালিক দেৱে তেখেতৰ মই অসমীয়া কবিতাটিত। আজিৰ পাঠত আমি মই অসমীয়া কবিতাটি আলোচনা কৰিম। কবিতাটো আলোচনা কৰাৰ পূৰ্বে আমি কবি সৈয়দ আব্দুল মালিক সম্পৰ্কে কিছু কথা জানি লওঁ আহাচোন। আব্দুল মালিক দেৱৰ জন্ম 1919 চনৰ 14 জানুৱাৰীত গোলাঘাট জিলাৰ নাহৰণিত। সাহিত্যিক হিচাপে তেখেত আছিল একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, কবি, গৱেষণামূলক গ্ৰন্থ লেখক, ভ্ৰমণ কাহিনী লেখক, নাট্যকাৰ আৰু শিশু সাহিত্য ৰচক, হাস্যব্যংগ পুথি ৰচক ইত্যাদি বিভিন্ন গুণেৰে তেওঁ গুণান্বিত আছিল। তেখেতৰ ৰচনাৰাজিলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে তেখেতে সুৰুজমুখীৰ স্বপ্ন, অঘৰী আত্মাৰ কাহিনী, ধন্য নৰতনু ভাল, ৰূপতীৰ্থৰ যাত্ৰী, প্ৰেম অমৃত নদী আদি কৰি মুঠ 72খন উপন্যাস ৰচনা কৰিছিল। আৰু অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু তেখেতে ৰচনা কৰা ধন্য নৰতনু ভাল উপন্যাসখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনক লৈ লিখা প্ৰথমখনি উপন্যাস। প্ৰেম অমৃত নদী তেনেদৰে মাধৱদেৱৰ জীৱনক লৈ লিখা উপন্যাস আৰু ৰূপতীৰ্থৰ যাত্ৰী হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন ভিত্তিক উপন্যাস। তেখেতে 2000তকৈ অধিক গল্প লিখিছিল আৰু তেখেতৰ গল্পসমূহৰ সংকলন ঘটিছে মুঠ 23খন গল্প সংকলনত। সেইবিলাকৰ ভিতৰত পৰশমণি, শিখৰে শিখৰে, পৰাগাঁও পহিলা বহাগ আদি। তেখেতে ৰচনা কৰা কবিতা পুথিৰ সংখ্যা 5খন। অৱশ্যে এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ পাঠ্যপুথিখনত তেখেতৰ কবিতা পুথিৰ সন্দৰ্ভত তথ্যটি অকণমান খেলিমেলি হৈ আছে, কিয়নো তেখেতৰ কবিতা পুথি মাত্ৰ বেডুইনখনেই নহয়, বেডুইনৰ উপৰিও তেখেতে স্বাক্ষৰ, স্বপ্ন, দুঃস্বপ্ন আৰু অন্য এক কথা, ছন্দহাৰা ছন্দ আৰু ছন্দহীন ছন্দ এনেকৈ 5খন তেখেতে কবিতা পুথি ৰচনা কৰিছিল। আৰু এই যে আমি আলোচনা কৰিবলৈ লৈছোঁ মই অসমীয়া কবিতাটো, সেই মই অসমীয়া কবিতাটো কবিৰ স্বাক্ষৰ কাব্য সংকলনত অন্তৰ্ভুক্ত। তেখেতে 9খন গৱেষণামূলক গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত আজান ফকীৰ আৰু সুৰীয়া জিকিৰ, অসমীয়া জিকিৰ আৰু জাৰি, অসমীয়া সংস্কৃতি আৰু শ্ৰীমন্ত শংকৰদেৱ, দুৱৰা, খায়াম নহ'ল কিয় ইত্যাদি। তেখেত আছিল এজন ভ্ৰমণ কাহিনী লেখক আৰু তেখেতে মাজত মাথো হিমালয় আদি কৰি 3খন ভ্ৰমণ কাহিনী ৰচনা কৰিছিল। তদুপৰি তেখেতে নাটক আৰু সংগীতালেখ্য লিখিছিল আৰু তেখেতে ৰচনা কৰা নাটক আৰু সংগীতালেখ্যৰ সংখ্যা হৈছে 19খন। তেখেতে শিশুসকলৰ বাবেও 5খন গ্ৰন্থ উপহাৰ দি থৈ গৈছে। কোৰাণ শ্বৰীফৰ সাধু, মুকলি মনৰ সাধু আদি তেখেতে ৰচনা কৰা শিশু সাহিত্য। তেখেত আছিল এজন গীতিকাৰো আৰু তেখেতৰ গীতসমূহৰ সংকলন হিচাপে এখনি গ্ৰন্থ বৰ্তমান আমি প্ৰকাশিত অৱস্থাত পাওঁ। তেখেত এজন ব্যংগ লেখকো আছিল আৰু সাহিত্যৰ মাজেদি পাঠকক হাস্যৰসৰ অৱতাৰণা কৰি তেখেতে হাস্যৰসৰ জগতত বা হাস্যৰসিক সাহিত্যত এখন আসন দখল কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতে ৰচনা কৰা হাস্যব্যংগৰ পুথি হৈছে 2খন। তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থৰ সংখ্যা হৈছে 3খন। এতিয়া এনেদৰে এক বিশাল সাহিত্য সম্ভাৰেৰে তেখেতে কি কৰিছে, আমাৰ অসমীয়া সাহিত্যৰ বৰভঁৰালটো চহকী কৰি থৈ গৈছে। আৰু এইজন সাহিত্যিক বিভিন্ন উপাধিৰে বিভূষিত হৈছিল। তেখেতে যি গল্প
আমাক অৱদান দিলে সেই গল্প সাহিত্যৰ বাবে তেখেতক অসমীয়া সাহিত্যত গল্প সম্ৰাট আখ্যাৰে বিভূষিত কৰা হয় তদুপৰি তেখেতে অসম সাহিত্য সভাই প্ৰদান কৰা সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত হৈছিল আৰু ইয়াৰ উপৰিও তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী পদ্মভূষণ এই দুটি উপাধিৰে বিভূষিত কৰিছিল মালিকদেৱে বিভিন্ন বঁটা লাভ কৰিছিল সেইবিলাকৰ ভিতৰত সাহিত্য একাডেমী বঁটা শংকৰদেৱ বঁটা অসম উপত্যকা সাহিত্য বঁটা সোভিয়েট লেণ্ড নেহৰু বঁটা আদিয়ে প্ৰধান আৰু তদুপৰি তেখেতে 1977 চনত অভয়াপুৰীত বহা অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল এজনা বৰেণ্য সাহিত্যিকে ইহলীলা সম্বৰণ কৰিছিল 2000 চনৰ 19 ডিচেম্বৰত এতিয়া তোমালোকে মালিকদেৱৰ সম্পৰ্কত এই সকলো তথ্য খুব সুন্দৰকৈ মনত ৰাখিবা যাতে তোমালোকে এই ব্যক্তিজনৰ চমু পৰিচয় লিখিবলৈ আহিলে বা অন্যান্য তেখেতৰ বিষয়ত যদি প্ৰশ্ন আহে তোমালোকে যাতে লিখিবলৈ সক্ষম হোৱা ইয়াৰ পাছত আমি আগবাঢ়িম মূল পাঠৰ দিশে আহাচোন মই অসমীয়া পাঠটো এতিয়া আমি আলোচনা কৰি চাওঁ পাঠটোৰ আলোচনা কৰাৰ পূৰ্বে মই প্ৰথমৰ অংশটো পাঠ কৰি দিছোঁ মই অসমীয়া সৈয়দ আব্দুল মালিক সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ বিজয় সপোন দেখি আহিলো যিদিনা উজনি সোঁতত মেলি ঘটিয়নি ভুৰ বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহাসনত বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল মোগলৰ বিজয়ী শকুতি দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কায়মনে কৰিলো কামনা এতিয়া আমি এই অংশত কবিয়েনো আমাক কি ক'ব বিচাৰিছে সেই বিষয়ে মই অকণমান তোমালোকক বুজাবৰ যত্ন কৰিছোঁ চোৱাচোন যে অৱশ্যে এটা কথা কবিতাটো পঢ়াৰ পূৰ্বে আমি আমাৰ দেশলৈ অসম তথা ভাৰতবৰ্ষলৈ মোগলৰ আগমনৰ বিষয়ে অকণমান আমি জানি ল'ব লাগিব যে আমাৰ দেশলৈ মোগলৰ আগমন বহু পুৰণি কালতে হৈছিল বৰ্তমানৰ আফগানিস্তানৰ কাবুল কান্দাহাৰ আদি চহৰৰ পৰা এটা সময়ত মুছলমানসকল আহি ভাৰতত উপস্থিত হৈছিল আৰু ভাৰতবৰ্ষত তেওঁলোকে সাম্ৰাজ্য বিস্তাৰ কৰিছিল আৰু ভাৰতবৰ্ষৰ সাম্ৰাজ্য বিস্তাৰ কৰি থকা অৱস্থাতেই তেওঁলোক আহি আমাৰ অসমক জয় কৰাৰ উদ্দেশ্যেৰে আহি অসমৰ বৰদৈত্যৰ পৰা উপস্থিত হৈছিল আৰু সেইকাৰণে কবিয়ে আমাক কবিতাটোৰ প্ৰথম স্তৱকতে কৈছে সুদূৰ পশ্চিম সুদূৰ অৰ্থাৎ বহুদূৰ পশ্চিমৰ পৰা এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ এই মোগলসকলে যে নিজৰ ৰাজ্য এৰি থৈ আহিছে সেই কথাটোকে কবিয়ে প্ৰকাশ কৰিছে যে স্বৰ্ণ মানে সোণৰ পুৰী মানে হৈছে নগৰী যে স্বৰ্ণৰে নিৰ্মিত পুৰী অৰ্থাৎ তেওঁলোকৰ নিজৰ সুন্দৰ দেশখন এৰি থৈ এদিন বিজয় সপোন দেখি আহিলো যিদিনা উজনি সোঁতত মেলি ঘটিয়নি ভুৰ অসম বিজয়ৰ সপোন বুকুত বান্ধি মোগলসকল জলপথেদি আহি অসমত উপস্থিত হ'ল আৰু তেওঁলোকৰ উদ্দেশ্য আছিল কি অসম আক্ৰমণ আৰু সেইকাৰণে কবিয়ে কৈছে যে বিজয়ৰ তৃষালৈ তৃষা মানে হৈছে তৃষ্ণা পিয়াহ যে অসম জয় কৰাৰ আশালৈ গৌৰৱৰ কৰি অভিযান গৌৰৱেৰে তেওঁলোক কেনেকৈ আহিল অসমলৈ আহিল আৰু আহি তেওঁলোকে কি কৰিলে লুইতৰ পাৰত উপস্থিত হ'ল আৰু লুইতৰ পাৰত উপস্থিত হৈ তেওঁলোকে দীপ্ত উচ্ছ্বাসত দীপ্ত মানে হৈছে গৰ্বভৰা মনোভাৱ
আৰু উচ্ছ্বাস মানে হৈছে উৎসাহ যে গৰ্বভৰা মনোভাৱেৰে তেওঁলোকে আহি কি গালেহি আপোনাৰ বিজয়ৰ গান আপোনাৰ মানে নিজৰ ইয়াত মোগলসকলৰ কথা কৈছে এতিয়া আমি স্তৱকটোৰ যদি সম্পূৰ্ণ অৰ্থ চাওঁ তেতিয়া দেখিম যে সুদূৰ পশ্চিমৰ পৰা নিজ ৰাজ্য এৰি থৈ মোগলসকলে অসম জয়ৰ আশা বুকুত বান্ধি এদিন অসমৰ লুইতৰ পাৰত আহি উপস্থিত হ'ল আৰু তেওঁলোকে নিজৰ বিজয়ৰ গৌৰৱ ঘোষণা কৰিলে ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিলো মানে মোগলসকল আহি অসমত উপস্থিত হোৱাৰ কথা কৈছে ক'ত ভৰি দিলে অসমৰ সেউজীয়া দুবৰি বনত কাৰণ আমি জানো যে অসমখন হৈছে কেনেকুৱা চামলিমা অসমী সেউজী অসমী এনেকৈ কয় আৰু সেইকাৰণে কবিয়ে কৈছে যে মোগলসকল আহি ক'ত উপস্থিত হ'লহি অসমৰ সেউজী বুকুত তেওঁলোক আহি উপস্থিত হ'লহি এতিয়া তোমালোকক এই বাক্যটোক লৈ এটা প্ৰশ্ন সুধিব যে মোগলসকলে আহি ক'ত ভৰি দিলেহি সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত আৰু যেতিয়া মোগলসকল আমাৰ ইয়ালৈ আহিছিল তেতিয়া অসমত কোনে ৰাজত্ব কৰিছিল আহোমসকলে আৰু তোমালোকে এটা কথা বুৰঞ্জীত পাবা যে যেতিয়া প্ৰথম আমাৰ অসমলৈ মোগলৰ আগমন ঘটিছিল সেই সময়ত অসমৰ আহোম স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই অসমত ৰাজত্ব কৰিছিল আৰু সেই আহোম ৰজাৰ কথাকে ইয়াত কৈছে যে অসমৰ সিংহ আসনত অৰ্থাৎ অসমৰ সিংহাসনত সেই সময়ত কোন আছিল আহোম ৰাজা বা আহোম স্বৰ্গদেৱে অসম শাসন কৰিছিল বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন কবি আমাক কি কৈছে যে বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন এই বাক্যটোৰ দ্বাৰা কবিয়ে এটা কথা বুজাব বিচাৰিছে যে সেই সময়ত অসম দেশ কি আছিল এখন স্বাধীন ৰাজ্য আছিল আৰু অসমৰ সেই স্বাধীনতাৰ কথা কেও কাষে অসমৰ চুকে কোণে বাজি আছিল আৰু লগতে আহোমৰ গৌৰৱ আহোমৰ বিজয়ৰ যি মুক্ত গীত তাৰমানে আহোমৰ বিজয়ৰ ধ্বনি অসমৰ চুকে কোণে বাজি আছিল আৰু এই কথাটো কবিয়ে এই কাৰণে কৈছে যে চুহুংমুঙৰ দিনতে অসমত কি হৈছিল আহোম ৰাজ্যৰ সম্প্ৰসাৰণ ঘটিছিল আৰু চুহুংমুঙে অসমত থকা সেই সময়ত অন্যান্য জাতি জনজাতিবিলাকক চলে বলে কৌশলে পৰাজিত কৰি তেওঁ আহোম ৰাজ্যৰ সীমা বহলাইছিল আৰু সেইকাৰণে এতিয়া কবিয়ে কৈছে যে অসমৰ প্ৰতি প্ৰান্তে প্ৰান্তে অৰ্থাৎ অসমৰ চুকে কোণে মাথো কি হৈছিল আহোমৰ গৌৰৱ আৰু আহোমৰ বিজয়ৰ গীতে বাজি আছিল সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল আপোনাৰ মানে নিজৰ ইয়াত নিজৰ শব্দটোৰ দ্বাৰা মুছলমানসকলক বুজোৱা হৈছে আৰু সেইদিনা মানে কোনদিনা যে যিদিনা অসমত আহি মুছলমানসকল উপস্থিত হ'ল তেওঁলোকে অসমত বিচাৰিছে মানে প্ৰকাশ কৰিব বিচাৰিছে কি প্ৰকাশ কৰিব বিচাৰিলে মোগলৰ বিজয়ী শপতি এই মোগলসকলে নিজকে কি বুলি ভাবে পৰাক্ৰমী জাতি বুলি ভাবে তেওঁলোকৰ এটা গৰ্ব আছিল আৰু সেই গৰ্বৰে তেওঁলোকে ভাবিছিল যে তেওঁলোক অসম পাইছেহি গতিকে অসমক অতি সহজে কি কৰিব পাৰিব তেওঁলোকে পৰাভূত কৰিব পাৰিব আৰু সেইকাৰণে কৈছে যে অসমত উপস্থিত হৈ সেইদিনা হেনো মোগলে কি দেখুৱাব বিচাৰিলে মোগলৰ দেশ বিজয় কৰাৰ যি শক্তি সেই শক্তি প্ৰদৰ্শন কৰিম বুলি মুছলমানসকল প্ৰস্তুত হ'ল আৰু তেওঁলোকে লগতে ভাবিছে দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি এতিয়া বৰ গৌৰৱেৰে মোগলে কৈছে যে তেওঁলোক কেনেকুৱা বিশ্বজয়ী সমগ্ৰ বিশ্ব তেওঁলোকে জয় কৰিছে আৰু তেওঁলোকৰ গতি কেনেকুৱা অনিৰুদ্ধ অৰ্থাৎ যি গতিক কোনেও ৰুধিব নোৱাৰে আৰু এই বাক্যটোৰ দ্বাৰা কবিয়ে এটাই বুজাব বিচাৰিছে যে মুছলমানসকল যেতিয়া অসমত আহি উপস্থিত হ'লহি তেতিয়া তেওঁলোকে অসমীয়া সৈন্যৰ তুলনাত নিজকে বৰ পৰাক্ৰমী বুলি ভাবিছিল আৰু তেওঁলোকে এটা কথা ধাৰণা কৰি লৈছিল যে অতি সহজেই তেওঁলোকে অসম আক্ৰমণ কৰিব পাৰিব আৰু সেইকাৰণে তেওঁলোকে কি ভাবিলে চোৱা যে অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা মানে পাতিম কি পাতিম মুছলিমৰ মুক্তৰাজ মুছলিম শব্দটোৰ দ্বাৰা মুছলমানক বুজোৱা হৈছে আৰু মুক্তৰাজ
অৰ্থাৎ মুছলমানে তাত কি কৰিব নিজ ৰাজ্য স্থাপন কৰিব আৰু এই যে যি প্ৰবল আশা যে আহোম শক্তিক পৰাভূত কৰি অসমত তেওঁলোকে মুছলমান ৰাজ্য স্থাপন কৰিব আৰু তেওঁলোকে নিজে কি ভাবিছে যে অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ এটা কামৰূপ মানে অসমৰ পুৰণি নাম আছিল কামৰূপ আৰু সেই কামৰূপ হ'ব মোগলৰ অসম আমাৰ হ'ব এই দুটা বাক্যৰ দ্বাৰা এটা কথাহে বুজাব বিচাৰিছে যে মোগলে মনে প্ৰাণে এটাই কামনা কৰিছে যে অসমখন তেওঁলোকে কি কৰিব জয় কৰিব আৰু অসম জয় কৰি অসমত মুছলমানৰ স্বাধীন ৰাজ্য স্থাপন কৰিব ইয়াৰ পাছত আমি পৰৱৰ্তী অংশলৈ যাম আকৌ চোৱা মই দুটামান স্তৱক পঢ়ি দিছো যিদিনা নামিলো আহি অসমৰ সমৰথলীত মীনা কৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত ৰণচন্দী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত এতিয়া এই অংশত যদি আমি চাওঁ তেতিয়া কবি আমাক কি কৈছে চোৱাচোন যে যিদিনা নামিলো আহি অসমৰ সমৰথলীত সমৰ মানে যুদ্ধ সমৰথলী মানে হৈছে যুদ্ধক্ষেত্ৰ যে যিদিনাখন মুছলমানসকল আহি অসমৰ যুদ্ধক্ষেত্ৰত উপস্থিত হৈছিলহি কেনেকুৱা স্থলী মীনা কৰা বনৰ বুকুত মীনা হৈছে এবিধ ৰং সোণ ৰূপৰ অলংকাৰত কি কৰা যায় মীনা কৰি সোণ ৰূপৰ অলংকাৰৰ সৌন্দৰ্য বঢ়ায় আৰু কবিয়ে অসমৰ বননিৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য প্ৰকাশ কৰিবলৈ গৈ এই মীনা কৰা শব্দটো প্ৰয়োগ কৰিছে আৰু প্ৰয়োগ কৰি কৈছে যে মোগলসকল আহি উপস্থিত হ'লহি ক'ত অসমৰ যুদ্ধক্ষেত্ৰত আৰু সেই যুদ্ধক্ষেত্ৰ ক'ত আছিল অসমৰ মীনা কৰা বনৰ বুকুত অৰ্থাৎ অসমৰ এই সুন্দৰ প্ৰকৃতি ৰাজ্য বা অসমৰ সুন্দৰ বুকুত সেই যুদ্ধক্ষেত্ৰত আহি মোগলসকল উপস্থিত হ'লহি আৰু যেতিয়াই মোগলসকল ইয়ালৈ আহিল তেতিয়াই কি হ'ল অসমীয়া সৈন্যই মোগলক ভেটিবলৈ আগবাঢ়ি গ'ল আৰু তাকেই আমাক কবিয়ে বুজাইছে এই বাক্যটোৰ দ্বাৰা অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত হেংদাং হৈছে আহোমৰ এবিধ অস্ত্ৰ তৰোৱাল আৰু সেই হেংদাং লৈ অসমীয়া সৈন্য যে ওলাই আহিল মোগলৰ বিপক্ষে সেই কথাটোকে প্ৰকাশ কৰিবলৈ গৈ কবিয়ে উল্লেখ কৰিছে যে অসমৰ হেংদাং হেনো দুপৰৰ পূৰ্ণ আলোক মানে পোহৰ দুপৰীয়াৰ পোহৰত অসমৰ হেংদাং জিলিকি পৰিল আৰু এই বাক্যটোৰ দ্বাৰা কবি আমাক এটাই কথা বুজাইছে যে মুছলমানসকলক প্ৰতিৰোধ কৰিবলৈ অসমীয়া লোকসকল উৎসাহেৰে আগবাঢ়ি আহিল এতিয়া ইয়াত যে তোমালোকে এই হেংদাং শব্দটো পাইছা তোমালোকক প্ৰশ্ন সুধিব হেংদাং কি তেতিয়া লিখিব লাগিব আহোম যুগত ব্যৱহৃত এবিধ তৰোৱাল তাৰপাছত কৈছে পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত পুৰুষ তিৰোতা সকলোৱে ওলাই আহিল তাৰমানে অসমৰ পুৰুষ নাৰী কি হ'ল আহোমৰ সকলো মিলি মুছলমানৰ বিপক্ষে ওলাই আহিল আৰু তোমালোকেতো জানা যে মূলা গাভৰুৰ কথা আমি জানো যে মূলা গাভৰুৱে মোগলৰ বিপক্ষে যুদ্ধ কৰিছিল আৰু সেই বুৰঞ্জী সোঁৱৰণ কৰিয়েই আমাক মালিকদেৱে কৈছে যে মুছলমানসকলক ৰুধিবলৈ অসমৰ পুৰুষ তিৰোতা সকলোবিলাক ওলাই আহিল আৰু তেওঁলোক কিয় ওলাই আহিছে স্বদেশৰ স্বাধীনতা হেতু মানে কাৰণ নিজ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবৰ বাবে অসমৰ পুৰুষ তিৰোতা সকলো ওলাই আহি থিয় দিলে ৰণ প্ৰাংগণত প্ৰাংগণ মানে চোতাল আৰু ৰণ প্ৰাংগণ মানে হৈছে যুদ্ধক্ষেত্ৰ তাৰপিছত তেওঁলোকে কি কৰিলে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ ৰণচন্দী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত ৰণচন্দী হৈছে দুৰ্গাৰ এটি ৰূপ মহিষাসুৰক নিধন কৰিবৰ সময়ত যি যুদ্ধ হৈছিল সেই যুদ্ধত দুৰ্গা দেৱীয়ে ধৰা এটা ৰূপক কোৱা হয় ৰণচন্দী মূৰ্তি আৰু এতিয়া এই ৰণচন্দী মূৰ্তি শব্দটোৱে কবি মালিকদেৱে অসমীয়া পুৰুষ নাৰীয়ে যি সাহসেৰে যি উদ্যমেৰে যুদ্ধক্ষেত্ৰত নামি পৰিল সেই চিত্ৰ অংকন কৰিবলৈ গৈ এই ৰণচন্দী মূৰ্তি শব্দটো প্ৰয়োগ কৰিছে আৰু প্ৰয়োগ কৰি তেওঁ কৈছে যে স্বাধীনতা প্ৰিয় অসমীয়া পুৰুষ নাৰী সকলোৱে
বুকু পাতি মানে যুদ্ধ ক্ষেত্ৰত নিজৰ প্ৰাণ আহুতি দিয়াৰ উদ্দেশ্যেৰে বা নিজৰ প্ৰাণ ত্যাগ কৰিবৰ বাবে তেওঁলোক আহি যুদ্ধ ক্ষেত্ৰত উপস্থিত হ'লহি কতনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ অসমৰ সমৰথলীত কৰ ৰতপালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান বিজয়ৰ গৌৰৱ আৰুতি মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকুতি এতিয়া কি কৈছে চোৱাচোন যে কতনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ মোগলসকলে নিজকে কি বুলি ভাবিছিল যে তেওঁলোক বৰ পৰাক্ৰমী জাতি তেওঁলোকে ৰাজপুতসকল যি জাতিক আমি অতি পৰাক্ৰমী জাতি বুলি কওঁ ৰাজপুতসকলকো হেনো তেওঁলোকে কি কৰিছিল জয় কৰিলে গতিকে জয় কৰি ভাবিছিল যে তেওঁলোকে নিজৰ সেই পৰাক্ৰমেৰে অতি সহজে অসমীয়া সৈন্যক তেওঁলোকে কি কৰিব পাৰিব পৰাভূত কৰিব পাৰিব কিন্তু অসমলৈ অহাৰ লগে লগে তেওঁলোকৰ সেই ধাৰণা কি হৈ গ'ল সলনি হৈ গ'ল আৰু তেওঁলোকৰ এতিয়া কি হৈছে চোৱা যে ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ অৰ্থাৎ মোগলৰ পৰাক্ৰম কি হৈ গ'ল লুকাই পৰিল ক'ত লুকাল অসমৰ সমৰথলীত মানে অসমৰ যুদ্ধ ক্ষেত্ৰত আহি মুছলমানসকলৰ পৰাক্ৰম ম্লান হৈ গ'ল তেওঁলোকে অসমীয়া সৈন্যৰ হাতত পৰাজয় বৰণ কৰিব লগা হ'ল আৰু যেতিয়া তেওঁলোকে অসমীয়া সৈন্যৰ হাতত পৰাজয় বৰণ কৰিলে তেতিয়া তেওঁলোক আচৰিত হ'ল কাৰণ তেওঁলোকে ভাবিছিল যে অসমীয়া সৈন্য অতিকে দুৰ্বল আৰু সেই দুৰ্বল অসমীয়া সৈন্যই কেনেকৈনো ইমান বল পালে সেই কথাকে কবিয়ে এতিয়া মোগলসকলৰ মনোভাৱ কেনেকৈ প্ৰকাশ কৰিছে চোৱা যে তেওঁলোকে মনত ভাবিলে কৰ অত পালে বল অসমৰ সেনানীয়ে যে মোগলে মনত ভাবিছে যে অসমৰ সেনানীয়ে অৰ্থাৎ অসমীয়া সৈন্যই ইমান বলনো ক'ত পালে কাৰণ তেওঁলোকেতো ভাবিছিল অসমীয়া সৈন্য অতিকে দুৰ্বল তেওঁলোকে খায় কি শুকান সান্দহত একাজলি পানী দি অসমীয়া সৈন্যই খায় এতিয়া এই যে অসমীয়া সৈন্যৰ খাদ্যৰ কথা কৈছে যে তেওঁলোকে পানী আজলি অৰ্থাৎ শুকান সান্দহত তেওঁলোকে হেনো পানী ঢালি খায় এই কথাটোৰ দ্বাৰা আচলতে কবিয়ে এটাহে বুজাব বিচাৰিছে যে মোগলসকলে অসমীয়া সৈন্যক অতিকে দুৰ্বল বুলি ভাবিছিল আৰু সেই দুৰ্বল সৈন্যৰ আগত পৰাক্ৰমী মোগলসকল পৰাজিত হ'ব লগা কথাটো তেওঁলোকে মনত যি সন্দেহ প্ৰকাশ কৰিছে সেই সন্দেহটো প্ৰকাশ কৰিবৰ কাৰণে মালিকদেৱে কি কৰিছে এই বাক্যভাগিৰ অৱতাৰণা কৰিছে এতিয়া আজিলৈ আমি এইটো ভিডিঅ'ত এই অংশলৈকে আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমি কবিতাটোৰ পৰৱৰ্তী যি স্তবক আছে সেই স্তবকখিনি আলোচনা কৰিম